এয়া হৈছে বন্ধুসকল ঘোঁৰাটো একদম বিন্দাছ চৰি আছে একদম ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ চাওক কি সুন্দৰকৈ চৰি আছে ৰংমন কি সুন্দৰকৈ চৰি আছে একদম আপোনালোকে কৈছিলে ঘোঁৰাটো ক'ত বে এইটো চাই লোৱা এই কি কবি আৰু সুন্দৰকৈ ঘাঁহটো পুৰা টেষ্টি পাইছে আৰু সুন্দৰকৈ চৰি আছে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভাল ন? সদায় ভাল হৈ থাকিবা। ভাল হৈ থাকিলে মানে সদায় মানুহ কিন্তু হাঁহি ফূৰ্তিৰে থাকিব লাগে। মই মানে এই ঘোঁৰাটোৰ পৰা অকণমান আঁতৰত আহি দিছোঁ, অলপ ধুনীয়াকৈ চৰিব দিছোঁ, নহ'লে বৰ ওচৰত পেকাই থাকিলে বৰ বেয়া পায় আচলতে বন্ধুসকল। সেইকাৰণে মানে আঁতৰি আহিছোঁ, ধুনীয়াকৈ চৰি আছে। আপোনালোকে ঘোঁৰা গোবৰ দেখিছে নাই? ঘোঁৰা গোবৰ, এইটো ঘোঁৰা গোবৰ চাই লওক এইৰিকা ঘোঁৰা গোবৰ এইটো দেখিছে নহয়? ঘোঁৰা গোবৰ এইটো কি সুন্দৰ, এই গাহৰিকো নিচিনাই আৰু এইটো আৰু খাম চাম নাই দেখাইছে বুলি ভাবিছে আৰু ন? ৰিকেন ভাই বোলো যাহা তাহা দেখাই দিছে নাই, চব চলে আজিকালি, মানে চব চলে হে। বেলেগে যদি কিবা কিবি হেৰি লেট্ৰিনৰ বনোৱা দেখাব পাৰে, আমুক তামুক দেখাব পাৰে, মই ঘোঁৰা গোবৰ কিয় দেখাব নোৱাৰিম? কিয় দেখাব নোৱাৰিম? বেয়া চেয়া নাপাব দেই, এনেই অকণমান আৰু ধেমালি কৰি দিছোঁ, আপোনালোকে বেয়া চেয়া নাপাব। এই গছজোপা চাওক কি সুন্দৰকৈ পূৰা দেখি আছে, খুব সুন্দৰকৈ বতাহ মাৰিছে, ভাল লাগিছে আচলতে। এনেকুৱা বতাহ আৰু গছৰ তলত এই জুবিনদাৰ এটা গান শুনিবা আৰু, তুমি যেন পপীয়া তৰা চালা মোৰ শুনি কুকুৰটোৱে ভুকিছে ভুকে মা কচম ভাল লাগে দেই আচলতে। ভাল মানে কেলৈ জানো, মানে চিংগুল থাকিলে মানে কি হয় দেই, যাকে তাকে ভাল লাগি যায়, সেইটো চবৰে কিছুমানৰ অভ্যাস আছে দেই হে। চালা গাল মানে এনেকৈ যাকে তাকে ভাল লাগে পাছত গাৰ্লফ্ৰেণ্ড হ'লে আকৌ মানে বেলেগকো ভাল লাগি যাব নেকি, গাৰ্লফ্ৰেণ্ড থাকিলেও আকৌ যাকে তাকে ভাল লাগি যায় নেকি বুলি মানে কিবা এখনে হৈছেগৈ আৰু চালা হয় নাই? কোনোবাই যদি মোক সোধে তুমি ছিংগুল নেকি, মই কৈ দিওঁ মানে গাৰ্লফ্ৰেণ্ড আছে। মই ছিংগুল বুলি নকওঁ, মই ডাইৰেক্ট কৈ দিওঁ মোৰ গাৰ্লফ্ৰেণ্ড আছে। কৈ ভাল লাগে বে, একদম গাৰ্লফ্ৰেণ্ড নাথাকিলেও মানে কৈ ভাল লাগে, আছে কৈ মজা লাগে বে, নাথাকিলেও মানে কৈ ভাল লাগে আচলতে। সেইকাৰণে মানে যে কৈ দিব লাগে ন, আছে বুলিয়ে কৈ দিব লাগে, উপায় নাই ন। আৰু যদি কোনোবাই তোমাক মদ ভাং কিবা কিবি খাওঁ বুলি সোধেনে, খাওঁ নে নাখাওঁ বুলি সোধেনে, তুমি নেখালেও খাম বুলি কৈ দিব পাৰা দেই, নেখালেও খাম বুলি কৈ দিবা। কাৰণ তোমাৰ পৰিস্থিতিয়ে মানে ক'ব নোৱাৰি নহয় পাছত হে, চালা পৰিস্থিতিয়ে বাধ্য কৰাই দিব পাৰে তোমাক খাবলৈ হে। সেইকাৰণে কৈছোঁ ন, নাখালেও মানে খাওঁ বুলি কৈ দিয়া। মই সেইকাৰণে তোমাৰ নাখালেও খাওঁ বুলি কৈ দিওঁ, উপায় নাই। পাছৰ কথা একদম হেৰি সময়ৰ কথা ক'ব নোৱাৰি নহয়, কেতিয়া কি হৈ যায় মানুহটো। তাৰপিছত ই নাখাওঁ বুলি বৰ ধুনীয়াকৈ ফিট মাৰি কৈছিল, এতিয়া চালা চাহ মোৰ আগতে কিমান খাই আছে হে। সেইকাৰণে যে নাখালেও খাম বুলি কৈ দিবা, পৰিস্থিতিয়ে বাধ্য কৰাই দিব দেই, ডাইৰেক্ট কৈ দিছোঁ কিন্তু চালা ঠিক আছে বন্ধুসকল, কিনো ক'ম আৰু, ডাইলগ এটা দিওঁ নেকি আপোনালোকৰ বাবে? বোলো পথাৰত লাহে লাহে হৈছে পানী, বোলো সেই পথাৰত লাহে লাহে হৈছে পানী, চাক চালা যাকে ভাল পাওঁ চালা কিনো কবি আৰু, তাই ওলাই 1 নম্বৰ চেনী। ঠিক আছে বন্ধুসকল, অন্য এটা ভিডিঅ'ত লগ পাম, এতিয়া সকলোকে বাই বাই। চালা ধেমালিহে দেই, বেয়া চেয়া নাপাব হা।